পক্ষে ক'ব বিচাৰে যে বিটিআৰ চৰকাৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই বোলে পৃথিৱীৰ ভিতৰত মানে মিছলীয়া, পৃথিৱীৰ ভিতৰত মানে দুৰ্নীতি পৰায়ণ। এইটো আচলতে তেখেতসকলে আমাৰ এই চৰকাৰক মানে দবাই থোৱাৰ কাৰণে বা ৰাইজৰ মানৱ পটত মানে বেয়া দৃষ্টি দেখুৱাৰ কাৰণে তেখেতসকলে এইবিলাক কথা কয়। কাৰণ যোৱা 17টা বছৰত যিজন ব্যক্তিয়ে আমাৰ এই চৰকাৰ চলাইছিল বিটিআৰ চৰকাৰখন, তেখেতৰ প্ৰধানজনে আচলতে পৃথিৱীৰ ভিতৰত মানে 1 নম্বৰ মিছলীয়া আছিল আৰু তেখেতেই পৃথিৱীৰ ভিতৰত 1 নম্বৰ দুৰ্নীতি পৰায়ণ আছিল। এই কথাটোকে আমি ভাবোঁ। আমাৰ যি গড়েশ্বৰৰ পৰা খৈৰাবালিলৈ যোৱা যিটো ৰাস্তা, সেইটো মানে গৰাখহনীয়া হৈ আধা অংশ ৰাস্তা গৰাখহনীয়া হৈ মানে অহা যোৱাত বা যাতায়াতৰ অলপ অসুবিধা হৈছিলে। গতিকে এতিয়া বিটিআৰ চৰকাৰৰ যিটো সুদৃষ্টিৰে আজি ইয়াত শুভাৰম্ভণি কৰিছে, এইটো অতি শীঘ্ৰে এই যিটো গৰাখহনীয়া এইটো সমাধান কৰা হ'ব। গতিকে সেইটো আমাৰ গড়েশ্বৰ সমষ্টিৰ কাৰণে অতি ভাল খবৰ। গতিকে বিটিআৰ চৰকাৰে আমাৰ এই গড়েশ্বৰ সমষ্টিত যথেষ্ট ধৰণৰ এতিয়া কাম কাজবিলাক কৰি আছে। ৰাস্তা পদূলিয়েই হওক, স্কুল কলেজেই হওক, বিভিন্ন সমস্যাবিলাক সমাধান কৰি আছে। কিন্তু তথাপিও কেতিয়াবা মাজে সময়ে আমাৰ বিৰোধী পক্ষৰ ব্যক্তিসকলে উপযোগ দিব বিচাৰে যে মানে গড়েশ্বৰ সমষ্টিত একোৱেই কাম হোৱা নাই বুলি মানে উপলুঙা কৰিব বিচাৰে। কিন্তু ৰাইজে জল পট দেখিছে যে গড়েশ্বৰ সমষ্টিত বিভিন্ন সমস্যাবিলাক ৰাইজে বিচৰা ধৰণে সমাধান হৈ আছে। গতিকে আগন্তুক দিনত আমাৰ চৰকাৰ তথা আমাৰ দলৰ লোকসকলে এই সমষ্টিটো চোৱা চিতা কৰি বিভিন্ন সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ আৰু আমি সৎ পথত গৈ সৎ চিন্তাৰে আমি কাম কৰাৰ কাৰণে সকলোৱে প্ৰতিজ্ঞাবদ্ধ। যোৱা সময়ছোৱাত বিভিন্ন সময়ত বিৰোধী পক্ষে ক'ব বিচাৰে যে বিটিআৰ চৰকাৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই বোলে পৃথিৱীৰ ভিতৰত মানে মিছলীয়া, পৃথিৱীৰ ভিতৰত মানে দুৰ্নীতি পৰায়ণ। এইটো আচলতে তেখেতসকলে আমাৰ এই চৰকাৰক মানে দবাই থোৱাৰ কাৰণে বা ৰাইজৰ মানৱ পটত মানে বেয়া দৃষ্টি দেখুৱাৰ কাৰণে তেখেতসকলে এইবিলাক কথা কয়। কাৰণ যোৱা 17টা বছৰত যিজন ব্যক্তিয়ে আমাৰ এই চৰকাৰ চলাইছিল বিটিআৰ চৰকাৰখন, তেখেতৰ প্ৰধানজনে আচলতে পৃথিৱীৰ ভিতৰত মানে 1 নম্বৰ মিছলীয়া আছিল আৰু তেখেতেই পৃথিৱীৰ ভিতৰত 1 নম্বৰ দুৰ্নীতি পৰায়ণ আছিল। এই কথাটোকে আমি ভাবোঁ। সত্য নহয়, বিধানসভাতো ক'বই নিজৰ নিজৰ ব্যক্তিত্বটো বজাই ৰখাৰ কাৰণে আৰু সেইখিনি কথা ক'বই। আমি এইটো বিশ্বাস নকৰোঁ। পূৰণটো হৈছে, প্ৰতিশ্ৰুতি কিয় পূৰণ হোৱা নাই? এইবিলাকেই নিদৰ্শন না, এইবিলাক কৰি আছে, কাম কৰি আছে, প্ৰতিশ্ৰুতি পূৰণ হৈছে। 100% নহ'ব পাৰে, হৈ আছে আৰু হোৱাৰ পথত অগ্ৰসৰ হৈ আছে। ধন্যবাদ।